গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভাল মই বিচিত্ৰাই স্বাগতম জনাইছোঁ বিচিত্ৰা ব্লগৰ আন এটি ধুনীয়া ব্লগলৈ আৰু এটা ডাঙৰ গুড নিউজ আছে সেয়া আপোনালোকক জনাম বাৰু বহুত ডাঙৰ গুড নিউজ মানে মই ৰাতিপুৱাই মোলৈ ফোন কৰিলোঁ 7টামান বজাত তো সেইটো কাৰণে কৈছোঁ এটা ডাঙৰ গুড নিউজ আছে তো আপোনালোককো সেই গুড নিউজটো জনাম আৰু খুব সোনকালে মই ঘৰলৈ গৈ আছোঁ মানে একদম এনেতো যোৱা কোনো কথাই নাছিল মই কৈছিলোঁ যে ল'ৰা স্কুল দিব হৈছে মানে সেইটো কাৰণে মই আৰু ঘৰলৈ নাযাওঁ কৈছিলোঁ কিন্তু এটা ডাঙৰ গুড নিউজ আছে তাৰ বাবে যাব লাগিব মানে মোৰ খুৰী বেড নিউজটো হ'ল মোৰ খুৰী মানে মোৰ সৰু খুৰাৰ মানে ৱাইফৰ কিবা হৈছে মানে অসুখ হৈছে পেট বিষা এনেকুৱা ধৰণৰ কিবা বেমাৰ হৈছে তো তাৰ বাবে লৈ গৈছে চেন্নাই এপ'লত লৈ গৈছে তো সেইটো কাৰণে মানে এতিয়া আজি মানে হেৰিখিনি আহিব ৰিজাল্টখিনি আহিব কি হয় কি নহয় এতিয়াও গম পোৱা নাই কি হ'ব কি নহ'ব আশা কৰোঁ বা প্ৰাৰ্থনা কৰোঁ ভগৱানৰ ওচৰত একদম একো যেন নহয় সাধাৰণ এটা যেন বেমাৰ হৈ পৰে মানে কি কয় অসুখ ওলাই পৰে মানে যেনেকুৱা পেট বিষ হওক কিবা কিবি হওক এনেকুৱা সৰু টাইপৰ ইমান ডাঙৰ একো নহওক তাৰে মানে কামনা ভগৱানৰ ওচৰত তাৰে প্ৰাৰ্থনা তো মানে কালি মই খুৰীৰ বাবে চাকি বন্তি লগাইছিলোঁ তো মনটো সেইটো কাৰণে বহুত বেছি বেয়া দুখ লাগিছে কাৰণ খবৰ ল'ব যাবলৈ ইমান দূৰ হয় সেইটো কাৰণে তো মানে এতিয়া মানে কালি গৈছে ফ্লাইটত গৈছে তো কালি নহয় পৰহি গৈছে কালি পাইছেগৈ তাৰপিছত পৰীক্ষাখিনি কৰিছে তো আজি ৰিজাল্ট আহিব কি হয় কি নহয় নাজানো তো সেইটো আৰু বেড নিউজ খুব বেয়া লগা কাৰণ আমি সৰুৰে পৰা পাই আহিছোঁ খুৰীহঁতক তো সেই আৰু বেয়া লগা তাৰপিছত এতিয়া গুড নিউজটো হ'ল আজি ৰাতিপুৱাই দাদাই ফোন কৰিছে দাদাৰ বিয়া তো মানে সেইটো আৰু বহুত ভালো লাগিছে মানে কেনেকুৱা ধৰণৰ দাদা বিয়া আমি কৈছিলোঁ আশা কৰিছিলোঁ যে দাদাৰ যেতিয়া ভনী বিয়াত গৈছিলোঁ তেতিয়া মই কৈছিলোঁ মানে যে সোনকালে বিয়া পাতিব নালাগে আৰু মই ঘৰৰ পৰা আহিবও নোৱাৰিম কাৰণ কি হয় মানে আহিছোঁহে যিহেতুকে আৰু আহিব নোৱাৰিম তেনেকৈ কৈছিলোঁ কিন্তু এতিয়া কি কৰিব আৰু যোৰা পাভৰ যোৰা ভগৱানে হেৰি কৰি প্ৰসাদ মানে কি কয় বিধি বিধান চব মানে কিবা কিবি আৰু তো মানে বিধাতাই মিলাইছে তো সেইটো কাৰণে এতিয়া বিয়াখন হ'ব আমিতো ক'ব নোৱাৰোঁ যে বিয়া এতিয়া পাতিব নালাগে কিবা নালাগে তো সেই আৰু এতিয়া যাব লাগিব মোক কৈছে যে মই সোনকালে যাব লাগে তো কেতিয়া বিয়া কি কথা কেতিয়া যাওঁ সকলো আপোনালোকে মোৰ ব্লগ চাই থাকিলে দেখাই পাব এতিয়া আহিছোঁ মামাহঁতৰ ঘৰত মৰাপাট নিবলৈ কেঁচা মৰাপাট নিবলৈ আজি খাম গাহৰি মাংসৰ লগত তো ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকক আৰু শেষলৈ চাই আপোনালোকে জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল A few moments later আৰু এয়া হ'ল পিঁয়াজ আৰু এয়া মাছ এয়া শুকান মৰাপাট আৰু গাহৰি মাংস এয়া কেঁচা মৰাপাট আৰু গাহৰি মাংস এয়া খাৰ আঞ্জা আৰু মাছ আৰু এয়া কণী এয়া ভাত আজি কি বনালোঁ কি নবনালোঁ ততা-তয়া হোৱাতে আৰু এনেকুৱাই বেছি ভোক লাগিছে তো মানে দেখুৱাবলৈ মানে পাহৰি গ'লোঁ ফটাফট ভাত বনাব লাগে এনেকুৱা হ'ল এতিয়া থালিখনকে দেখুৱাওঁ আপোনালোকক এয়া থালি এয়া তো যিটো মৰাপাট শুকান মৰাপাটটো মৰা বুলি ক'লে আৰু সি শুকানেই হ'ব মৰা যিহেতুকে তো সেইটো মায়ে বনাইছে এইটো আৰু এইটো যিটো কেঁচা মৰাপাটটো এইটো মই বনাইছোঁ তাৰপিছত আৰু ইফালে এইটো বইল আঞ্জা মানে বন্ধাকবি আৰু মাছ দিয়া বইল আঞ্জাটো মই বনাইছোঁ আৰু আমলেটটো মই বনাইছোঁ মাছো ফ্ৰাই ময়ে কৰিছোঁ মায়ে মাত্ৰ এইখিনি মৰাপাতখিনি বনাইছে মানে শুকান মৰাপাতখিনি বনাইছে এতিয়া খাওঁ ভাত খাওঁ ভোক লাগিছে বহুত বেছি কথা কৈ নাথাকোঁ থালি যদি এনেকৈ সজোৱা হৈ থাকে তে কাৰ বেছি ভোক নালাগিব আৰু ভোক লাগিলে ক'ত থাকিব পাৰিব তো জল্দি ভাতকেইটা খাওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ আৰু ভাত পানী খাই মেলি এতিয়া অলপ আজৰি হৈছোঁ আৰু ভাবিছোঁ ছাগলীটোক ফিল্ডত দি থৈ আহোঁগৈ ঘৰত ৰাখি মানে ইমানেই বেয়া হৈ গৈছে অনবৰতেই মানে কিবা কিবি দি থাকিব লাগে পাত কাটি আৰু এটা কথা এই মোক ফুলিযোৰ মানে মোৰ কাণখন একচুৱেলি হেৰি হৈছে আপোনাৰ কি কয় ফুলি পিন্ধি থাকিব নোৱাৰোঁ ডাকি যায় তো মানে এতিয়া কি হয় মই বিচাৰি নাপাওঁ কোনোবা সময়ত মানে ইমান ভয় লাগে আজিও মানে ইমান বিচাৰিছোঁ মই ভাবিলোঁ ক'ৰবাতে হেৰাই পেলালোঁ নেকি এনেকুৱা তাৰপিছত আপোনালোকক মানে এটাও নহয় বহুতকেইটা মানে পুৰুষৰ সঁচা কথা ক'ম আজি দেই পুৰুষৰ সঁচা কথা ক'ম ভাল পাওঁতে যে ইমান মজাকৈ কথা কৈ ভাল পাইছিল নহয় সেইবোৰ আপোনালোকক কৈ আছোঁ অলপ সময় মই এইটো মাৰি লওঁ ইয়াত এতিয়া কৈ আছোঁ
আমি যেতিয়াই ভাল পাইছিলোঁ মানে তেতিয়া মানে কি হয় আপোনাৰ আমি দুৰ্গা পূজা হওক লক্ষী পূজা হওক বা বিহু হওক যিয়েই নহওক সিহঁতে আমাক সোধে ভাল পাই থাকোঁতে মানে সোধে আৰু যেতিয়া ভাল পাই আছিলোঁ সকলোৰে চাগে তেনেকুৱাই হয় মতা মানুহবোৰ ফোন কৰিব কয় কি তুমি কি লৈছা পিছত যদি কোৱা বোলে একো লোৱা নাই কিয় মই পইচা দিম নহয় লোৱা 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 মানে ইমানে বস্তু কিবা কিবি আনি দিব মানে ভাল পাওক বুলি যেতিয়া বিয়া হ'ম মানে এতিয়া এয়া মোক কৈছে কি পইচা দিছোঁ পূজা বুলি ব্লাউজ এটা ল'বা চাওকচোন ব্লাউজ এটা ল'বা আগতে যেতিয়া ভাল পাইছিল তেতিয়া কি ল'বা লোৱা মই পইচা দিম নহয় 2000 3000 পইচা দিম নহয় দামী দামী কাপোৰ লোৱা এনেকুৱা বুলি কৈছিল মানে ভাবিছিল নেকি কি জানি ভাল নাপাম বুলি কাপোৰ চাপোৰ দিলেহে ভাল পাম বুলি ভাবে নেকি মানে প্ৰায় সকলোৰে হয় আমি বহুত দেখিছোঁ বহুত বস্তু আনি দিয়ে মানে ভাল পোৱা চক্কৰত তাৰপিছত যেতিয়া বিয়া পাতে মানে নুসুধে আৰু এনেকুৱা হয় এতিয়া পূজা বুলি মোক কৈছে কি ব্লাউজ এটাকে লৈ লোৱা মই ব্লাউজ পিন্ধি কিবা পূজা চাবলৈ যাম নেকি মোকতো চাদৰ মেখেলা লাগিব ন চাদৰ মেখেলা হ'বলৈ হ'লে পইচা বেছি দিব লাগিব আৰু চাদৰ মেখেলা পিন্ধিহে মই পূজা চাবলৈ যাম মই অকল ব্লাউজটো পিন্ধিতো পূজা চাবলৈ নাযাওঁ কথা বুজি নাপায় বিৰাট খং উঠে মতা মানুহবোৰক কিছুমান কথা এতিয়া ছাগলীটোক খবৰ লওঁ কাৰণ ছাগলীটো গাভিনী হৈ আছে তো এতিয়া তাৰ ব্যৱস্থা অলপ লওঁ পাত চাত কাটি দিওঁ আৰু এই আমাৰ ছাগলীটো পাত কেইখনমান কাটি দিছোঁ আৰু কাটি দিওঁ তাই গাভিনী হৈছে তাইক খুৱাব লাগিব বেছিকৈ কালি যে আপোনালোকক দুটা এই চৰাই পোৱালি দেখাইছিলোঁ আকৌ দুটা আনি দিছে এতিয়া হ'ল আমাৰ ঘৰত 4টা পোৱালি এয়া এই দুটা এয়া 4টা হ'ল তোমালোকৰ লগ আহি গ'ল আৰু দুটা 4টা হৈ গ'ল আৰু ইহঁতক এতিয়া বেলেগকৈ থৈ দিওঁ কাৰণ ইহঁতে এতিয়া ইহঁত নতুন কাৰণে এয়া খুটিয়াব লগ হ'ব জানিবনে নাই নাজানো আৰু তো ইহঁতক অকণমান এক্সট্ৰাকৈ থৈ দিওঁ ৰ ইহঁতক অলপ থৈ দিওঁ ইফালে এতিয়া আপোনালোকক এটা ধুনীয়া মানে দেখাম আপোনালোকক এটা বস্তু যিটো কি বুলি কয় গেন্ধে ফুল নাৰ্জী ফুল সেই ফুলটো মানে কি হয় কিছুমান মানে বহুত ওখ হৈ যায় যে ওখ হ'লে আৰু এতিয়া ফুলিবলৈও হোৱা নাই তো সেইটো কাৰণে মই তাৰ আগকেইটা ছিঙি বেলেগ এটা ঠাইত লগাই দিম আৰু সেই ফুলটো বোলে ইমান তেজাল হয় আৰু ইমান দেখিবলৈ ধুনীয়া হয় মানে জোপোহা হয় আৰু সেই কথাষাৰ মই গম পাইছোঁ এজনী বাৰ পৰা বা এজনীয়ে কৈছিল মুন বা তো আপোনালোকক দেখাওঁ আৰু ময়ো মানে চাওঁ আৰু কেনেকুৱা হয়নে নহয় কথাষাৰ সঁচা হয়নে নহয় আৰু মোৰ লগত কেমেৰা ধৰি দিব সেয়া মোৰ মামাৰ ল'ৰা তো তাক ধৰিবলৈ দিছোঁ তো এতিয়া মানে কোৰ মাৰিব লাগিব সেইটো কাৰণে মইতো মোবাইলটো লৈ থাকিব নোৱাৰোঁ তো সি ধৰি দিব আৰু মই কোৰ ধুনীয়াকৈ মাৰি মানে চহাই মাটিখিনি তাৰপিছত তাতে পানী বহুত দিম তাৰপিছত ফুল গছকেইডাল ৰুই দিম আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু ইফালে কোৰ মাৰি মাটিখিনি চহাই লওঁ ধুনীয়াকৈ আৰু কোৰ মাৰি মই মানে কি বকি আছোঁ মানে মই নিজেই নাজানো আৰু কোৰ মাৰাটো যে ইমান কষ্ট সেয়া এজন পুৰুষেহে বুজি পায় আচলতে পুৰুষৰ কামো নহয় সহজ মহিলা কামো নহয় সহজ সকলোৱে নিজৰ কামেই কৰিব লাগে মই খুব কষ্ট পাইছোঁ আৰু এতিয়া এয়া পানী এইখিনিত বহুত বেছি পানী দিব লাগিব তো মই খালৰ পৰা পানী উঠাইছোঁ এয়া খালৰ পৰা পানী উঠাই এইখিনিত এতিয়া পানী দিব লাগিব বহুত বেছি এজোপা ইমান ওখ হৈ গৈছে মানে একদম মূৰ সমানেই হৈ গৈছে তো এজোপা এতিয়া কাটিব লাগিব আৰু এইজোপা যেতিয়ালৈ ফুল ফুলিব তেতিয়ালৈ মানে বহুত মানে ই ওখ হৈ যাবগৈ সেইটো কাৰণে এইখিনিতে এতিয়া মই কাটি দিম আৰু এইটো লগাই দিম এইটো সেইফালে এটা এইটো মানে মই এজনী বাৰ মুখৰ পৰা শুনিছোঁ তো সেইটো কাৰণে ময়ো এবাৰ ভাবিছোঁ ট্ৰাই কৰি চাওঁ তাৰপিছত চালেও এইটো আৰু এনেকৈ গোটেই পুলিকেইটা ইয়াতে এতিয়া মানে পুলি নহয় এইকেইটা আগকেইটা এই আগকেইটা এতিয়া গোটেই মই এনেকৈ ধুনীয়াকৈ লগাই দিম মানে এনেই সোমাইহে দিব লাগে কাৰণ মই মাটি বহুত চহাইছোঁ তো তাতে মানে ধুনীয়াকৈ গুজি দিলে সোমাই যাব আৰু মানে পুতিব নালাগে তেনেকৈ ইমান খান্দিবও নালাগে তো এনেকৈ সোমাই থৈ দিব আৰু যিহেতুকে নাৰ্জী ফুলৰ বেছি যতন ল'ব নালাগে ই ধুনীয়াকৈ হৈ উঠিব তো সেইটো কাৰণে ফটাফট মই এইকেইটা এনেকৈ লগাই দিলোঁ এয়া হৈ গ'ল কমপ্লিট যেতিয়াই চকত আহোঁ তেতিয়াই ইমান মানুহ গোট খাই থাকে মানে
লাজেই লাগে তাই চকত আহিবলৈ। আৰু এটা কথা আপোনালোকে খুব বেছি মন কৰে নে নকৰে নাজানো, যেতিয়াই মোৰ ভিডিঅ' কৰিবলৈ খুব বেছি লাজ লাগে তেতিয়া মই মানে খুব গান গাওঁ, মানে তেনেকুৱা হয় মানে। অঁ, মানে গান গাই গাই মানে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বা এণ্ড কৰোঁ, শেষ কৰোঁ, সেনেকুৱা হয় মানে মোৰ। সিদিনাখন যে মই নিমকি বনাইছিলোঁ আৰু সেয়া নিমকি অলৰেডি আমাৰ শেষ হৈ গৈছে। এয়া অলপ মাথো আছে, এইখিনি আছে আৰু এতিয়া বনাওঁ। সকলোৱে খাই বহুত বেছি ভাল পাইছে আৰু সকলোৱে ভাবিছে কিনি অনা বুলি। যাক আহিছে আমাৰ ঘৰতে খাবলৈ দিয়াত চাহৰ লগত, তো সিহঁতে ভাবিছে কি কিনি অনা, তো খায়ে বহুত বেছি ভাল পাইছে। তো আকৌ বনাওঁ আজি, সময় কাৰণ মোৰ হাতত বহুত বেছি আছে, সেইকাৰণে আজি ভাবিলোঁ বনাই পিনে আকৌ থৈ দিওঁ, চাহৰ লগত খাবলৈ বৰ ভাল লাগে সেইটো কাৰণে। সেই যে সিদিনাখন বনাইছিলোঁ তেনেকৈ আগৰ দৰে এনেকৈ ময়দা লৈছোঁ আৰু ইয়াত মাথো ক'লা জিৰা কেইটামান দি দিছোঁ আৰু ইয়াত নিমখো দিছোঁ। এতিয়া দিওঁ অলপ ৰিফাইন। এইখিনি এতিয়া মই মঠি ল'ম ভালকৈ আৰু ইয়াতে দিব লাগিব পিছত পানী। এইখিনি বাৰু নেদেখাওঁ, যদি আপোনালোকে মোৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে চাব পাৰে। নিমকি বনাওঁতে ইমান দেৰি হৈ গ'ল। মায়ে সিফালৰ পৰা আৱাজ লগাই আছে যে আজি বহুত দেৰি হ'ল ভাত বনোৱা। আমি মানে কি হয় আপোনাৰ 5টা-6টামান বজাতে ভাত বনোৱা ষ্টাৰ্ট কৰোঁ। এতিয়া 6টা বাজিছে, সেইটো কাৰণে মাত লগাইছে আৰু এতিয়া। আৰু নিমকি বনাওঁতে মানে গধূলি হৈ গৈছেগৈ আৰু মই পাহৰিও গৈছিলোঁ যে আপোনালোকক এবাৰ দেখুৱাব লাগে, সেইটো কাৰণে ভাবিলোঁ একেবাৰে লাষ্টত অলপ আছিল তাকে দেখুৱাওঁ। যদি আপোনালোকে এই ভিডিঅ'বোৰ দেখা নাই তেতিয়াহ'লে মই অলৰেডি এনেকুৱা ভিডিঅ' দিছোঁ, চাবগৈ যায়। এতিয়া হাতৰ পৰাই মোবাইলটো তেলত পৰিব খুজিছিলোঁ, 30,000 টকা গ'লগৈ হয়। আজি আৰু মানে গালি খালোঁ হয়, মানে ঘৰত খেদি দিলে হয়। বাকী যিয়ে নহওক ভিডিঅ'টো ইমান দীঘল নকৰোঁ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে সামৰোঁ, বেছি দীঘল নকৰোঁ। আকৌ লগ পাম নেক্সট এটা ভ্লগত। আজিলৈ বাই বাই।